নমস্কাৰ সকলোলৈকে ধুন প্ৰেংষ্টাৰ নামৰ ইউটিউব চেনেলটোলৈ সকলোকে সৰ্বপ্ৰথমে স্বাগতম আৰু শুভেচ্ছা জনাইছোঁ। আজি আপোনালোকৰ মাজত এনেধৰণৰ কুইজ আনিছিলোঁ। কুইজবিলাক হৈছে অসমৰ চাহ উদ্যোগৰ ভিত্তিত যুগুতোৱা। প্ৰথম কুৱেশ্যনটো হৈছে অসমত কেতিয়া চাহৰ আৱিষ্কাৰ হৈছিল, মানে অসমত কেতিয়া চাহ খেতিৰ আৱিষ্কাৰ হয়। উত্তৰটো হৈছে 1823 চনত। দ্বিতীয়তে চাহৰ বৈজ্ঞানিক নাম কি? উত্তৰটো হৈছে কেমেলিয়া চেনেনচিছ। পাছৰ কুৱেশ্যনটো হৈছে ছাৰ আলেকজাণ্ডাৰ ব্ৰুছ চাহাব কোন জনজাতিৰ লোকসকলৰ পৰা অসমত চাহৰ অৱস্থিতি জানিব পাৰিছিল? উত্তৰটো হৈছে চিংফুসকলৰ পৰা। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে অসমীয়া চাহৰ পিতৃস্বৰূপ কোন? ইয়াৰ উত্তৰটো হৈছে ছাৰ আলেকজাণ্ডাৰ ব্ৰুছ। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে ভিনাপ কি? ইয়াৰ উত্তৰটো হৈছে চিংফুসকলে চাহপাতৰ পৰা তৈয়াৰ কৰা এবিধ পানীয়ক ভিনাপ বুলি কোৱা হয়। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে অসমত বছৰি কিমান পৰিমাণৰ চাহ উৎপাদিত হয়? উত্তৰটো হৈছে 400 মিলিয়ন কিলোগ্ৰাম। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কিমান চনত স্থাপন কৰা হয়? উত্তৰটো হৈছে 1970 চনত। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপক কোন? উত্তৰটো হৈছে ধৰ্মানন্দ দাস। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে ভাৰতত উৎপাদন হোৱা মুঠ চাহৰ কিমান শতাংশ অসমত উৎপাদন হয়? উত্তৰটো হৈছে 55%, মানে 100%ৰ 55%ই অসমত উৎপাদন হয়। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে প্ৰথম চাহ খেতি আৰম্ভ কৰা অসমীয়াজন কোন? উত্তৰটো হৈছে জগন্নাথ বৰুৱা। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে অসম চাহ উৎসৱ কেতিয়া পালন কৰা হয়? উত্তৰটো হৈছে প্ৰতি বছৰে 26 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈ অসম চাহ উৎসৱ দিৱস পালন কৰা হয়। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে বৰ্তমানলৈকে অসমত সৰ্বমুঠ কিমানখন চাহ বাগিচা আছে? উত্তৰটো হৈছে 1012টা। ইয়াৰ পাছৰটো হৈছে গুডৰিক চাহ উদ্যোগটো ক'ত প্ৰতিষ্ঠিত হৈছিল? উত্তৰটো হৈছে দৰং জিলাত। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে টোকোলা চাহ গৱেষণাগাৰ কোন চনৰ পৰা কাৰ্যকৰী কৰা হয়? উত্তৰটো হৈছে 1912 চনৰ পৰা। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম চাহ উদ্যোগ কোনটো? উত্তৰটো হৈছে দি আছাম কোম্পানী। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে ভাৰতৰ বৃহত্তম চাহ উদ্যোগ প্ৰতিষ্ঠানটো কোনটো? উত্তৰটো হৈছে কাকজান চাহ উদ্যোগ। ইয়াৰ পাছৰটো হৈছে অসমৰ কোন জনজাতিৰ লোকসকলে অসমত প্ৰথমতে চাহ খেতিৰ প্ৰচলন কৰিছিল? উত্তৰটো হৈছে চিংফুসকলে।